উত্তোলন কৰিব জয় ছোৱালী তোৰ মৃত্যুৰ কাৰণে ভয় নাই নেকি হা আমি থাকোঁতে পতাকা উত্তোলন কৰিবলৈ যা আমাৰ কাৰণে ভাৰত মাতা কি জয় নহয় আমাৰ কাৰণে জয় আই অসম এই ছোৱালী ভয় নকৰিবি তোক আমি নামাৰো আৰু শুন যদি ইয়াৰ পৰা কিবা কৈ মুখৰে উচ্চাৰণ কৰা আমি গুলিয়াই তোৰ জীৱন শেষ কৰি দিম দাদা আপোনালোকে মোক ক'ত লৈ আহিছে দাদা মোক এৰি দিয়ক দাদা মোক ক'ত লৈ আহিছে আপোনালোকে দাদা দাদা ক'ত লৈ আহিছে মোক দাদা এই হাল্লা নকৰিবি চুৰিৰে হানি দিম এৰি দিয়ক দাদা হাল্লা নকৰিবি দাদা মোক এৰি দিয়ক দাদা মোক এৰি দিয়ক এৰি দিব লাগে আমি পতাকা উত্তোলন কৰিবলৈ ক'ত সাহস পালি এইখন আমাৰ অসম হয় আমি ইয়াত জয় আই অসম কওঁ ভাৰত মাতা কি জয় নহয় আৰু শুন ছোৱালী মনমন থাক যদি আৰু যদি হাকাৰ কৰা তোৰ লাশ ইয়াত নাথাকিব ডাইৰেক্ট আমি খালাচ কৰি ব্ৰহ্মপুত্ৰত ফহাই দিম মনমন থাক কান্দা কাটা আমাৰ লৈ আমাৰ লগত এবাৰ এইবোৰ কান্দা কাটা এইবিলাক নচলে আমাৰ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই আমি এইবাৰ দয়া মমতা এইবোৰ আমাৰ লগত নাই আমি কেৱল আটাই বিচাৰোঁ সেইটো হ'ল স্বাধীন অসম জয় আই অসম হ'ব তুমি বহি থাকা আমাক আমি এৰি দিম ঐ ছোৱালী তই ভয় নকৰিবি আমি তোক ইয়াত একো নকৰোঁ কিন্তু আমি যিবোৰ প্ৰশ্ন কৰিম তাৰ উত্তৰ দি যাম এই লগাই দে এইটো এই ছোৱালী তহঁতৰ স্কুলতে এই পতাকা দিছে ন কাইলৈ কি তহঁতৰ স্কুলত 15 আগষ্ট বুলি পতাকা উত্তোলন কৰিব নেকি হে হয় স্কুলে পাতিছে স্যার আজি দিছে মোক কালি পতাকা উত্তোলন কৰিব দিছে দাদা মোক এৰি দিয়ক দাদা মোক এৰি দিয়ক দাদা আমি যে অপহৰণ কৰি আনিলো এটা কাম কৰো আমি বেগত এটা বোমা দিম আৰু সেই বোমাটো যেতিয়া পতাকা উত্তোলন কৰিবলৈ যাব তেতিয়া সেই বোমাটো ফুটি যাব আৰু পতাকা উত্তোলন কৰিব নোৱাৰিব গতিকে আমাৰ এক গুলি দুই শিকাৰ ই কোৱা দোষ হ'ব তুমি ঠিকেই কৈছা হাতৰে এবাৰ মাছ খাইছো এই ছোৱালী তোক আমি এৰি দিম কিন্তু তই এটা কথা কওঁ কাইলৈ তহঁতৰ স্কুলত বম ব্লাষ্ট কৰিব পাৰিবি নে যদি পাৰ তোক আমি এৰি দিম দাদা নোৱাৰো মই দাদা এইবিলাক কৰিব নোৱাৰো দৰকাৰ হ'লে মই নিজে মৰি যাম কিন্তু এইবিলাক কৰিব নোৱাৰো দাদা মই কথা যি কৈছে সেই কৰিব পাৰিবি নে নোৱাৰ কাইলৈ স্কুলত বোমা দিব পাৰিবি নে নোৱাৰ এই দোস্তি আমি এই ছোৱালীজনী মানে নাৰ্ভাছ হোৱা সময়তে আমি এই বেগত বোমাটো ভৰাই দিছোঁ গতিকে কাইলৈ যেতিয়া পতাকা উত্তোলন কৰিবলৈ যাব সেই বোমাটো এই ছোৱালীজনীৰ লগত একেলগে ফুটি যাব আৰু সাৰা খালাচ আৰু এই ৰিমোটটো যিটো বোমাৰ ৰিমোট সেইটো মোৰ হাততে আছে এই খৰিৰ লগত সংযোগ হৈ আছে এই বোমাৰ ৰিমোটটো যেতিয়াই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাব তেতিয়াই মই ইয়াৰ বটন দবাই দিম আৰু সালা খালাচ তেতিয়া তেজৰ ৰাঙালী বৈ যাব তেজৰ আৰু নাম হ'ব আমাৰ সংগঠনত তেতিয়া ভাৰত মাতা কি জয় নহয় জয় আই অসম দোস্তিহঁত কাইলৈ আমাৰ মিছন ছাকচেছ হ'ব আৰু সেই মিছনত আমাৰ প্লানটো কাম হ'ব
গতিকে এতিয়া এইটো বেউছে হৈ গৈছে গতিকে ইয়াত তাততো বোমাটো থৈ দিছোঁ আমি আৰু এই ঘড়ীটোতো ৰিম'ট কণ্ট্ৰল ব্যৱস্থাটো আছেই মোৰ লগত কি কোৱা কাইলৈ আমাৰ প্লেন সকলোবিলাক ছাকচেছ হ'ব আৰু শুন আমাৰ এই মিছনটোৰ পইচাতে আমি যিমান ডাঙৰ ডাঙৰ কোম্পানী সকলোবিলাক আমি মালিকবিলাকক কিডনেপ কৰিম সকলোবিলাক পইচা গোটোৱাৰ কাৰণে ব্যৱস্থা কৰিম এই ছোৱালীজনী কাইলৈ মৃত্যুবৰণ কৰিব পতাকা উত্তোলন কৰিব গৈ গতিকে এবাৰ আমি ভালকৈ চাই লওঁ ছোৱালী তই কি কৰিছ এইবোৰ মোৰ গাত কলক লতা দিছো মই যত লুইতৰ পাৰৰে তুমি দেখা লৰা তুমি এটো বুকু পাতি দিলা ভাৰতীৰ নুমলি জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম